গাইজ ৰ'ব দেখিছে আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিলোঁ। চৰকাৰে বহুত বঢ়াই থাকে যে গাখীৰৰ দাম, সেইবাবে মই ইয়াতে ষ্টাৰ্ট কৰি দিছোঁ। খাব নেকি আপোনালোকে? মোৰ লগত আহিব। আৰু আপোনালোকে যে কৈ থাকে এই ছোৱালীজনী বিয়া পাতিব লাগিলে ভাল ছোৱালীজনী লাগিব, এনেকুৱা লাগিব তেনেকুৱা লাগিব, সংস্কাৰ লাগিব। আৰে বাবা সেইবিলাক বাদ দে না। আপোনালোকে ৰেগুলাৰ মদ খায়, এই মদ খাবৰ কাৰণে সহযোগ কৰিবৰ কাৰণে মোৰ দৰে ছোৱালী বিচাৰক। তেতিয়াহ'লে আপোনালোকৰ এপেক গাৰো নামাৰিম মই। কওকচোন, মোৰ হাজবেণ্ডৰ লগত মই যেনে এপেক নামাৰিম, তেতিয়াহ'লে মোৰ দৰে ছোৱালী কিহৰ অভাৱ? মোৰ দৰে ছোৱালী নিলে কি প্ৰব্লেম হয়? এতিয়া দেখিছে নাই মদ খাই আছোঁ ধুনীয়াকৈ। নিচা হৈছে কিন্তু শুকুৰালিৰ দৰে নহয়। শুকুৰালীয়ে বিয়েৰ নে কিবাহে খাইছিলে, মইতো ডাইৰেক্ট গম পাইছোঁ যে মই মদ খাই আছোঁ। শুকুৰালিৰ দৰে মই আকৌ কি খাইছোঁ গম নোপোৱা নহয়। সেইবুলি আকৌ আপোনালোকে নক'ব যে মদাহী ছোৱালীটো কিয় বিয়া পাতিম। মদাহী ছোৱালী বিয়া পাতিলে কিমান লাভ হ'ব আপোনালোকে গম পায়। চেচ মাৰি যে পেকটো খাব, কাৰ লগত খাব? এই মোৰ লগতে খাব লাগিব, বুজি পাইছে? সেইকাৰণে মোক বিয়া পাতক জল্দি। আৰু বেলেগ সংস্কাৰী ছোৱালী বিচাৰি থাকিব নালাগে। মোৰ নিচিনা মদাহীয়ে বহুত কাম কৰিব পাৰে। সেইবুলি এতিয়া গাখীৰৰ দাম কমালে আমি মদ খাম লৈ নেকি? মদ নাখালোঁ হয়, গাখীৰৰ দামে ইমান বঢ়াই থৈ দিছে। আমি এতিয়া মদৰ দাম কমাইছে কাৰণে মদ খাইছোঁ। সেইকাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ গাখীৰৰ দাম কম কৰক, তেতিয়াহ'লে মদে খাই থাকিম, মদাহী হৈ যাই থাকিম। খাব নেকি? আহক।